জুবিন দাৰ নাহৰ গছজোপা আটাইতকৈ প্ৰিয় আছিল, কিন্তু আমাৰ ভাগ্য বেয়া যে আমি নাহৰ গছৰ পুলি নাপালো। নমস্কাৰ সকলোকে, আজি আহিলো জুবিন দাৰ অন্তিম সৎকাৰ যোনডোখৰ ঠাইত কৈছিল সোণাপুৰৰ সেই ঠাইকণলৈ আহিলো। আৰু জুবিন দাৰ প্ৰকৃতিৰ বস্তু সকলোকে ভাল পাইছিল, কিন্তু গছৰ ভিতৰত নাহৰ গছজোপা অতিকৈ প্ৰিয় আছিল। কিন্তু কি কৰিবা, আমাৰ ভাগ্যখন ইমানেই বেয়া যে আমি ইমান কেইখন নাৰ্চাৰীত সোমালো, কিন্তু আমি নাহৰ গছৰ পুলি এখনতো নাপালো। কাৰণ মানুহবোৰে যিহেতু গছৰ পুলি ৰুই আছে, সেয়েহে নাৰ্চাৰীত পাবলৈকে টান হৈ গৈছে। বাকী আমি গছৰ পুলি 4টা আনিছিলো, 2টা আনিছিলো বকুল গছৰ পুলি, আৰু এটা আনিছিলো আমলখি পুলি, আৰু এটা আনিছিলো চন্দন গছৰ পুলি। আৰু এইফালে মানুহজনে আৰু মানুহজনৰ লগৰ এজনে গাঁত কেইটা খান্দি দিলে, আৰু মই এইফালে ষ্টাৰ্ট কৰি দিছো ৰুবৰ কাৰণে। আৰু গছৰ পুলি কেইটা আমি অকণমান পাহাৰৰ চাইডে ৰুই দিছো। কিছুমানে বাৰু তলত ৰুইছে, বহুতে তলত ৰুইছে, আমি কিন্তু তলত নুৰুলো, কাৰণ তাত বহুত বেছি ৰ'দ পৰি আছে আৰু মাটিটো পুৰা বালি বালি টাইপৰ হৈ আছে, একেবাৰে শুকান হয়। সেয়েহে পুলিকেইটা মৰি যাব পাৰে বুলি আমি অকণমান পাহাৰৰ চাইডে ৰুই দিলো। ইমান হেঁপাহত মৰমত ৰুইছোহি পুলিকেইটা, যদি পুলিকেইটা মৰি যাব মনটো বেয়া লাগিব যে, সেয়েহে এইফালে ৰুই দিলো। আৰু অকণমান মই ঠাইখিনি দেখাই দিছো, তলতে নাম লৈ আছে গোপিনীসকলে। আৰু ময়ো গছৰ তলতে বহি পানী অকণমান খালো। খাই লোৱাৰ পাছতে মই বোলো আপোনালোকক পুলিকেইটা দেখাই দিওঁ, এইকেইটা হৈছে সেইকেইটা পুলি। ধুনীয়াকৈ ৰুলো, ভালে কুশলে যাতে পুলিকেইটা ডাঙৰ হ'ব লাগে। আৰু মই যে গছৰ পুলিকেইটা দেখাওঁতে আপোনালোকে সৰুকে গছৰ পুলি এটা দেখিছিলে, সেই পুলিটো আকৌ এক্সট্ৰাকে ল'ৰা এজনে লৈ আহিছিলে দেই, আৰু ময়ো সেইটো ৰুই দিলো। যিটোহে ডাঙৰ ৰ'দ দিছে, সেয়েহে ছাতি এটা লৈ আহিছিলো দেই। আৰু মোৰ পুলি ৰোৱা হৈ গ'ল, আৰু মইনো কি কি পুলি ৰুলো, সেয়েহে বোলো আপোনালোককো দেখাওঁ, সেইবুলিয়ে ভিডিঅ'টো দিলো দেই।